পুনৰ এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পৰীক্ষা শেষ কৰি কলেজৰ পৰাই আমি লগৰজনীৰ কথাটো শুনিছেই নহয়, ৰ'ব কৈ আছোঁ। এয়া 5 টকা দি ধুনীয়া কিনিলোঁ। কিনি আমি নগাঁৱতে থকা পাৰ্ক এখনত গ'লোঁ আৰু পাৰ্কখনলৈ যোৱা উদ্দেশ্যটো এইটোৱে আছিলে যে আমি তাত গৈ ধুনীয়াকৈ কমলা টেঙা খাম। আগদিনাখনেই মানে আমি এই কথাটো পাতি থৈছিলোঁ যে কোনেও কিন্তু না কৰিব নোৱাৰিবি। সেই উদ্দেশ্যেৰে আমি পৰীক্ষা শেষ কৰিয়ে আহিলোঁ পাৰ্কত। হাঁহি ধেমালিৰে বহু কথা পাতি কমলা টেঙা কাটিলোঁ, খালোঁ ধুনীয়াকৈ। বহুত ভাল লাগে ন, যেতিয়া বন্ধু বান্ধৱীৰ লগত যলৈকেই হওক ওলাই যায়, সেই সময়খিনিনো কেনেকৈ যায় কোনেও ধৰিব পৰা নাযায়। এয়া দেখিছে নহয়, একে লগতেই চাফা। তাত থকা সময়খিনিত আমি মানে ঘৰলৈ উভতি নাহিম যেন এনেকুৱাই লাগিছিলে। শেষত এই ইমান ধুনীয়া পাপ্পিটো লগ পালোঁ, চাওকচোন। তাৰ নাম হেনো চুনচুনি। আজিৰ মিনি ভ্লগটো ইমানেই। বাই, ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব।